গুড মৰ্ণিং গাইজ। আজি হৈছে 30 জানুৱাৰী। এয়া ৰাতিপুৱাৰ পৰা সোনকালে ব্ৰেকফাষ্ট বনাই আছোঁ। আজি বনালোঁ পাস্তা আৰু লগতে আছে বৰা চাউল অকণমান, তাকো বনাম। দুপৰীয়া ভাত সাজ ৰেডি কৰি ওলাই যাব লাগিব, কাৰণ আজি আছে স্কুলৰ ফাংচন। 1 বজাত ওলাই যাব লাগিব, ৰেডি হৈ পেলাই নিজেও খাব লাগিব, খাই পেলাই ওলাই যাব লাগিব। ৱেলকাম বেক টু মাই আৰ্মেন ব্লগ। আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত। আৰু এতিয়া মই ওলাই গৈ আছোঁ দৌৰাদৌৰিকৈ, নাজানো যেনেকৈ পাৰিছোঁ অকণমান ওলাই পেলাই। মই ইমান মেকআপ চেকআপ কৰিব নাজানো, আৰু জানেনে দৌৰাদৌৰিকৈ ডিঙি পিন্ধিবলৈ পাহৰিলোঁ। তথাপিতো এডাল চেইন আছে, তাকে ভাবিছোঁ এনেকৈ পিন্ধি ল'ম। ইয়াৰিংটো দীঘল আছে, এনেকৈ হৈ যাব। আৰু আমাৰ দিদিসকলে দেখিছেনে কি ধুনীয়াকৈ সাজি কাচি ৰেডি হৈ আহিছে। 2টা বজাত ষ্টুডেণ্টখিনি আহিব, আৰু তাৰপিছততো নাজানো কি দেখুৱাব পাৰোঁ। চাওঁ, যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু সকলোখিনি টিচাৰে আহিছে, মানে চবেই আহি ৰেডি হৈ আছে আৰু প'জ দি বিভিন্ন ধৰণৰ ফটো চটো উঠি আছে। এয়া আনিশা মেম, মিত্ৰা মেম সেইখন স্কুলৰ টিচাৰ, লগতে আনিশা মেম হৈছে 2খন স্কুলৰ ডান্সৰ টিচাৰ। আৰু বিভিন্ন টিচাৰ সকলোৱে বিজি হৈ গৈছে। 2টা বাজি পোৱাৰ লগে লগে একদম ষ্টুডেণ্ট আহি সোমাবহি। তাৰ আগতে অকণমান ভিডিঅ' লৈ লৈছোঁ, কাৰণ এয়া দেখিলে নে ষ্টুডেণ্ট আহি পাইছে। এতিয়া আৰু আমাৰ এনেকুৱা সময় নাপামেই হাতত। কি পাৰোঁ নাজানো, দেখুৱাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আৰু সেয়া আমাৰ ল'ৰা ছোৱালীখিনি আহি পেলাই ৰেডি হ'লেই। সিহঁতে আহিছে ধুনীয়াকৈ ড্ৰেছটো কৰি, কাৰণ প্ৰথমতে আছে গান। এইজনী মিত্ৰা মেম হাই দিছে মোৰ ব্লগত। আৰু সেয়া ল'ৰা ছোৱালীখিনিয়ে একদম চিঞৰ বাখৰ হুলস্থুল, সকলোৱে আহিছে মোৰ ব্লগত। আৰু তাকে ভালো লাগে নহয় এনেকৈ। আৰু এইজনী আহি আছে প্ৰিয়ংকা, সেইখন স্কুলৰ মালিগাঁও স্কুলৰ মিত্ৰা মেম। আৰু এয়া গ্ৰীণ ৰুমৰ পৰা চবেই ৰেডি হৈ পেলাই ষ্টুডেণ্টখিনিক অকণমান বহাই থৈছিলোঁ। তাৰপিছত ইহঁতে আহিছে এতিয়া, সকলোৱে মিলি পেলাই এতিয়া ৰেডি হৈ আছে। ষ্টাৰ্ট হৈ মানে অলপ ষ্টাৰ্ট হৈ গৈছে। কিছুমান ভিডিঅ' ল'ব পৰা নাই, বন্তি প্ৰজ্বলন সেইবিলাক। এতিয়া গান এটা হ'ব, আৰু তাকে যিমানখিনি পাৰোঁ এনেকৈ দেখুৱাই যাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। আৰু আপোনালোকে আগৰ ব্লগবিলাকত বহুত মৰম দি আছে, এইখিনিও চাব আপোনালোকে। আমাৰ স্কুলৰ প্ৰগ্ৰামৰ এইখিনি ল'ৰা ছোৱালীখিনি দেখিছেনে কেনেকৈ দৌৰি দৌৰি আহিছে, আৰু সকলোৱে হাই একদম হুলস্থুল। এজনী চিয়া, তাইৰ বিহু ডান্স দেখুৱাইছিলে আগতে আপোনালোকক। আজি চাওঁ কিবা পাৰোঁ যদি দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে এংকৰিং কৰি আছে আমাৰ স্কুলৰ টিচাৰে, আগফালৰ পৰা ল'ব পৰা নাই, যাব পৰা নাই। তাৰপিছত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দি পেলাই প্ৰগ্ৰাম ষ্টাৰ্ট হ'ল। তাৰপিছতে হৈছে গণেশ বন্দনা। মই গানবিলাক দিব পৰা নাই, যিহেতু এইটো ব্লগৰ হয়। নেক্সট ব্লগত আকৌ লৈ আহিম। আজিৰ কাৰণে এইখিনি। অ'কে, বাই বাই।